স্কেফল্ডিং কি হয়? এটা টেম্পৰেৰী ছাপোৰ্ট হয়। Temporary support given by teacher, parent, MKO to help a child learn. Once the child becomes capable, support is gradually withdrawn. এতিয়া আমি গম পালোঁ যে স্কেফল্ডিং কি হয়? এটা টেম্পৰেৰী ছাপোৰ্ট, মানে যোনখিনি ষ্টেজলৈকে এটি শিশুৱে নোৱাৰে সেইখিনি ষ্টেজলৈকে কি কৰিব লাগিব? তেওঁক সহায় কৰিব লাগিব, তেওঁক ছাপোৰ্ট কৰিব লাগিব। আৰু যিটো ষ্টেজত তেওঁ পাৰি গ'ল, মানে সেই কামটো কৰিব পৰা হৈ গ'লে, তেতিয়া তেওঁক সেই ছাপোৰ্টটো কমাই দিয়া হয়। ঠিক আছে, তেওঁক ছাপোৰ্টটো আৰু দৰকাৰ নাই। সেইকাৰণে কোৱা হয় যে স্কেফল্ডিং হৈছে টেম্পৰেৰী ছাপোৰ্ট। ঠিক আছে, এতিয়া টেম্পৰেৰী ছাপোৰ্টটো কোনে দিব? তেওঁ হয় টিচাৰ হ'ব পাৰে, বা পেৰেণ্টছ হ'ব পাৰে, বা মোৰ নলেজেবল আদাৰ পাৰ্চন হ'ব পাৰে। ঠিক আছে, ইয়াতে প্ৰথমতে আমি যেতিয়া লিখিবলৈ আৰম্ভ কৰিছিলোঁ, আমি আমাৰ কলমটো আমি ভালকৈ ধৰিব জনা নাছিলোঁ, হয়নে? তাৰপাছতে আমাক কোনে সহায় কৰিলে? আমাৰ পেৰেণ্টছে সহায় কৰিলেনে? পেৰেণ্টছে সহায় কৰিলে যে কেনেকৈ কলমটো ধৰি পেলাই লিখিব লাগে, গোটেইখিনি আমাক পেৰেণ্টছে হেল্প কৰি শিকাই দিলে। যেতিয়া আমি পৰা হ'লোঁ নিজে লিখিব, তেতিয়া আৰু পেৰেণ্টছে ধৰি ধৰি আমাক শিকায়নে? নিশিকায়, হয়নে? সেইটোৱে কোৱা হৈছে যে এটা টেম্পৰেৰী ছাপোৰ্ট, যেতিয়ালৈকে আমি কামটো কৰিব নোৱাৰোঁ সেইখিনি সময়লৈকে যিটো আমাক ছাপোৰ্ট কৰা হয় ন, তাক কোৱা হয় স্কেফল্ডিং। আৰু যেতিয়া আমি নিজে পাৰা হৈ যাওঁ, তেতিয়া আমাক কোনো ধৰণৰ ছাপোৰ্টৰ প্ৰয়োজন নাই। ঠিক আছে, উদাহৰণস্বৰূপে while writing to write, the teacher first hold the teacher's hand to form letters. এতিয়া যেতিয়া শিকিবলৈ এটি শিশুৱে প্ৰথমতে লেটাৰ আৰম্ভ কৰে, ABCD শিকিবলৈ আৰম্ভ কৰে, তেওঁ প্ৰথমতে কি কৰিব লাগে? হাতত ধৰি পেলাই সেই পাকবিলাক শিকাব লগা হয়, হয়নে? যেতিয়া তেওঁ সেই বস্তুটো পাৰা হৈ যায়, লিখিব পাৰা হৈ যায় নিজে, তেতিয়া আৰু তেওঁক হাতত ধৰি ধৰি শিকাব লগা নহয়। ঠিক আছে, লেটাৰ দ্য চাইল্ড ৰাইটছ উইদাউট হেল্প, তেতিয়া তেওঁক আন মানুহৰ সহায় নোহোৱাকৈ কি কৰিব পাৰিব? সেই শিশুৱে শিকিব পৰা হয়। ঠিক আছে।